নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক টু দ্য নিউজ অসম 24 ইউটিউব চেনেলৰ অন্য ভিডিঅ'লৈ। অসমৰ বানাক্ৰান্ত ৰাজ্যলৈ বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী সোনু নিগমে অসমৰ প্ৰতি সহায়ৰ হাত আগবঢ়াইছে। বলিউডৰ কণ্ঠশিল্পী সোনু নিগমে অসমৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াইছে ধন। সোনু নিগমে অসমৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ তথা বান সাহায্যৰ বাবে 5 লাখ টকা আগবঢ়াইছে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ। অসমত হৈ থকা প্ৰলয়নকাৰী বানপানীৰ ফলত বৰ্তমানলৈ 80 গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। চলিত বৰ্ষত অতি উচ্চ হাৰত বৰষুণ হোৱাৰ ফলত অসমত বান সমস্যাই শোচনীয় ৰূপ ধাৰণ কৰিছে। বলিউডৰ কণ্ঠশিল্পীগৰাকীয়ে অসমৰ বানাক্ৰান্ত ৰাজ্যলৈ সাহায্য আগবঢ়োৱাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে সোনু নিগমক এই প্ৰচেষ্টাৰ শলাগ লৈ কণ্ঠশিল্পীগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছে। সোনু নিগমৰ পূৰ্বে টি চিৰিজৰ পৰিচালন সঞ্চালক ভূষণ কুমাৰেও মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 11 লাখ টকা অসমৰ বানাক্ৰান্ত ৰাজ্যলৈ আগবঢ়ায়। এনেকুৱা ধৰণৰ খবৰবোৰ সকলোতকৈ প্ৰথমে চাবলৈ টু দ্য নিউজ অসম 24 ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰিবলৈ নাপাহৰিব। ধন্যবাদ।